ঘৰত কিবা সকাম-নিকাম পাতিলে ওচৰ-চুবুৰীয়া গাঁৱৰ মানুহবোৰে সহায় কৰি দিয়া নিয়মটো হ'লে আমাৰ ফালে এতিয়াও আছে। আপোনালোকৰ ফালে আছে নেকি? জনাবচোন। দেৰগাঁৱৰ পৰা যে লৰালৰিকৈ আমি ঘৰলৈ আহিছিলোঁ, ঘৰলৈ অহাৰ কাৰণটোৱেই আছিল আমাৰ বছৰেকীয়া নামভাগ। ঘৰত নামভাগ পাবৰ কাৰণেই আমি লৰালৰিকৈ আহিলোঁ। এই দেখিছে নহয় মায়ে নামঘৰ চাফা কৰিছে, জোঁৱায়েকে ৰভা তৰিছে। ৰাতিপুৱাই সোনকালে শুই উঠি চোতালখন গোবৰেদি মুচিলোঁ আৰু সেইটো কাৰণে চাহ একাপ খাবলৈ বৰ মন গ'ল। অকল মোৰ বুলিয়ে নহয়, ঘৰৰ যিসকলে কাম কৰি আছিলে সকলো কাৰণে চাহ একাপ বহাই দিলোঁ। মই ৰাতিপুৱা প্ৰায়ভাগ ৰঙা চাহেই খাবলৈ বিচাৰোঁ। চাহৰ লগত খাবলৈ এই চম্পাপুৰি মিঠাইটো মই ৰেডি কৰি ল'লোঁ। আগদিনা বোকাখাটৰ পৰা নিছিলোঁ। খাই হ'লে মই বৰ ভাল পাওঁ। আপোনালোকে কেনে পায় জনাবচোন বাৰু। এইকেইদিন বতৰ ভাল নহয়, বহুত ঠাণ্ডা আৰু নেন্সি আমাৰ লগতে সোনকালে সাৰ পাই উঠি আহিল। সেইটো কাৰণে তাইৰ অকণ কাহ হ'বলৈ ধৰিছে। তথাপিও তাই ৰৈ নাথাকে, ঠাণ্ডাখনত ইফালৰ পৰা সিফালে ঘূৰিয়ে ফুৰে। ঘৰখনত দেখোন কিবা সকাম পাতিলে ইটো সিটো দেখোন কাম ঢেৰ ওলায়, কাম কৰিহে তত পোৱা যায়। এজনী মানুহে যে কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰি। আৰু এয়া দেখিছেই নহয়, বৰমাহঁতে আমাৰ ভোজৰ কাৰণে শাক পাচলি কাটাত লাগি গৈছে। আমাৰ যিকোনো সকাম নিকাম পাতিলে গাঁৱৰ মানুহে বা ওচৰৰ বৰমাহঁতে খুব সহায় কৰে। ঠিক সেইদৰে আকৌ ওচৰৰ বৰমাহঁতৰ বা গাঁৱৰ কাৰোবাৰ সকাম নিকাম পাতিলে আমিও তেনেদৰেই সহায় কৰিবলৈ যাওঁ। তেতিয়াহে আমাকো সহায় নিশ্চয় কৰিব তেওঁলোকে। বাহিৰত এনেকুৱা এজন দুজন মানুহ আহিলেই আৰু ভিতৰত নেন্সি এনেদৰে টেবুলত সজাই থোৱা ফুলদানিটো হেৰুৱাই পেলালে। তাইক ক'লো সোমাই থোৱা, তাই তাৰপাছত লগাবলৈ এয়া চেষ্টা কৰিছে। কামৰ মাজতে মানুহজনক এনেদৰে টানি আনি ফটো এখন উঠিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ভিডিঅ' হৈ গ'ল, তেওঁ জনা নাছিল। ৰান্ধনি দদাইদেউ ৰৈ নাথাকিল, তেওঁ ভোজ বনাবলৈ লাগি গ'ল, কাৰণ দেৰি হ'লে নহ'ব নহয়, সোনকালে সময় গুচিয়ে যায়। মায়ে এয়া ভকতসকলৰ ওচৰত সেৱা লৈছে। বাৰু আজিলৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।